হেল্ল' বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ চেনেল এডুকেশ্যন ছাত্ৰলৈ। আজি আমি কথা পাতিম স্পেচিয়েল টেট সম্পৰ্কে। হয় বন্ধুসকল, অসমত স্পেচিয়েল টেট যে হ'ব 100% এইটো নিশ্চিত। এই স্পেচিয়েল টেটৰ কাৰণে আজি এখন 12/1/2021 এখন নটিচ প্ৰকাশ পাইছে। এই নটিচখনত তেওঁলোকে স্পেচিয়েল টেট যে পাতিব তাৰ এটা ইংগিত প্ৰকাশ কৰিছে, আৰু এইটো যে ভুৱা বাতৰি নহয় তাৰ এটা ইংগিত এই নটিচখনৰ যোগেদি প্ৰকাশ পাইছে। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মতে এই মাৰ্চ মাহৰ আগতে তেওঁলোকে কি কৰিব, গোটেই পৰীক্ষা সম্পন্ন কৰি ৰিজাল্ট দি চাকৰি দিয়াৰ ব্যৱস্থা কৰিব। আৰু এই স্পেচিয়েল টেটৰ কাৰণে আচলতে কি নটিচ দিলে, এই নটিচখননো কি, এই নটিচখন কোনে দিব পাৰিব আদি সম্পৰ্কে ধুনীয়াকৈ উল্লেখ কৰি দিছে। আৰু ক'ত চেণ্টাৰ হ'ব আদি সম্পৰ্কে উল্লেখ কৰি দিছে। গতিকে ভিডিঅ'টো শেষলৈ চাই থাকক আৰু নটিচখনৰ বিষয়ে আপোনালোকে জানক। গতিকে তাৰ আগতে আপোনালোকক এটা ৰিকুৱেষ্ট যে আপুনি যদি আমাৰ চেনেলটোত নতুন তেনেহ'লে ছাবস্ক্ৰাইব কৰি লওক, আৰু ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব। গতিকে আহকচোন বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াতে নটিফিকেশ্যন এইখনেই, শিক্ষাৰ অধিকাৰ অফিচ অফ দ্য মিছন ডিৰেক্টৰ, অৰ্থাৎ মিছন ডিৰেক্টৰৰ পৰাই এই নটিফিকেশ্যনখন আহিছে। অসম সৰ্বশিক্ষা অভিযান মিছন ডিৰেক্টৰৰ পৰা এইবাৰ আহিছে। ইয়াতে আছে নটিচ নাম্বাৰ ফ্ৰম ক'ৰ পৰা আহিছে, ধ্ৰুৱজ্যোতি দাস এছিয়াছ, ডেট চোৱা 12/1/2021, এক্সিকিউটিভ ডিৰেক্টৰ সমগ্ৰ শিক্ষা আছাম, ইয়াতে দিছে যে কাক দিছে, দ্য ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰলৈকে তেওঁ দিছে। আৰু দিছে 2 নম্বৰতে দিছে দ্য ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ সমগ্ৰ শিক্ষা আছাম, তেওঁলোকক দিছে ডিষ্ট্ৰিক্ট কোঅৰ্ডিনেটৰসকলক বৰপেটা, বঙাইগাঁও, কাছাৰ, দৰং, ধুবুৰী, ডিব্ৰুগড়, গোৱালপাৰা, হাইলাকান্দি, যোৰহাট, কামৰূপ, কাৰ্বি আংলং আদি যিমান অসমত ষ্টেট আছে প্ৰত্যেকখন ষ্টেটলৈ কি কৰিছে, তেওঁ এখন চিঠি লিখিছে। আৰু চিঠিখনত লিখিছে, ইয়াতে ছাবজেক্টটো দিছে ৰিগাৰ্ডিং ফৰ্মেশ্যন অফ কমিটি এণ্ড চিলেকশ্যন ভেন্যু, অৰ্থাৎ ইয়াতে লিখিছে যে কমিটি এখন গঠন কৰিব লাগে, আৰু চিলেকশ্যন ভেন্যু অৰ্থাৎ এই স্পেচিয়েল টেটটো কোন ঠাইত হ'ব, কেনেকুৱা ঠাইত হ'ব আদি সম্পৰ্কে কি কৰিব লাগে, আলোচনা বিলোচনা কৰিব, তাৰ বাবে তেওঁ লিখিছে। ছাৰ মেডাম, উইথ ৰেফাৰেঞ্চ টু দ্য ছাবজেক্ট চাইটেড এবভ, ইট ইজ টু ইনফৰ্ম ইউ ডেট স্পেচিয়েল টেট উইল বি কণ্ডাক্ট for contractual employee engaged under SSA who will issue unique ID and having request academic and professional qualification as per NCT norms, অৰ্থাৎ ইয়াতে লিখিছে যে আমি SSA আণ্ডাৰত যিসকলে কণ্ট্ৰাকচুৱেলকৈ আছে তেওঁলোকক আমি পাৰ্মানেণ্ট কৰিবৰ কাৰণে কি কৰিব লাগে, ব্যৱস্থা কৰিবলৈ, যাৰ NCTE নৰ্মছ আছে অৰ্থাৎ, আৰু যাৰ ইউনিক ID আছে। এই ইউনিক ID সম্পৰ্কে আপোনালোকক ভিডিঅ' যদি লাগে আমাক কমেণ্ট কৰিব, আপোনালোকক নিশ্চয় জনাই দিম। ইন দিছ ৰিগাৰ্ড ইউ আৰ ৰিকুৱেষ্টেড টু, অৰ্থাৎ এই এটা ৰিকুৱেষ্ট কৰিছে যে কনষ্টিটিউশ্যন অফ ডিষ্ট্ৰিক্ট লেভেল এক্সামিনেশ্যন মনিটৰিং কমিটি ফৰ স্মুথ কণ্ডাক্টিং অফ দ্য স্পেচিয়েল টেট এক্সামিনেশ্যন 2021 ডিষ্ট্ৰিক্ট লেভেল এক্সামিনেশ্যন মনিটৰিং কমিটি টু বি কনষ্টিটিউট উইথ দ্য ফলোয়িং মেম্বাৰ্ছ, অৰ্থাৎ ইয়াতে কৈছে কেনে ধৰণৰ মেম্বাৰ্ছ লাগিব, অৰ্থাৎ এই মনিটৰিং কমিটিখন গঠন কৰিবলৈ আদি সম্পৰ্কে, অৰ্থাৎ স্পেচিয়েল টেট পাতিবৰ কাৰণে কেনেধৰণৰ মনিটৰিং কমিটিখন লাগিব আদি সম্পৰ্কে ইয়াতে ধুনীয়াকৈ উল্লেখ কৰিছে। ইয়াতে চাওক আপোনালোকে, ডেপুটি কমিশ্যনাৰ, চেয়াৰমেন আছে, আৰু ইয়াতে আছে কি ছুপাৰিনটেণ্ডেণ্ট অফ পুলিচ মেম্বাৰ, আৰু এডিশ্যনেল ডেপুটি কমিশ্যনাৰ এডুকেশ্যন, মেম্বাৰ অফ ডিষ্ট্ৰিক্ট নোডাল অফিচাৰ, তাৰপৰা আছে কি ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ, মেম্বাৰ ছেক্ৰেটাৰী কাম এছিষ্টেণ্ট নোডাল অফিচাৰ, আৰু DEO মেম্বাৰ অফ ইনস্পেক্টৰ অফ স্কুল মেম্বাৰ আদি সকলৰ লগত কি কৰিব লাগিব, সেইটো কৰিব লাগিব। আপোনালোকে আকৌ B নম্বৰত লিখিছে, দ্য ৰোল অফ ৰেছপনচিবিলিটি অফ কমিটি উইল বি ইমিটেড টু ইউ শ্বৰ্টলি। 2 নম্বৰ এইটো বাৰু বুজি পালে। B নম্বৰত লিখিছে চিলেকশ্যন অফ ভেন্যু অফ স্পেচিয়েল টেট এক্সামিনেশ্যন, অৰ্থাৎ স্পেচিয়েল টেট ভেন্যু ক'ত পতা হ'ব আদি সম্পৰ্কে তেওঁলোকে এই নটিফিকেশ্যনৰ জৰিয়তে আলোচনা কৰিবৰ কাৰণে তেওঁ লিখিছে। ইউ আৰ ৰিকুৱেষ্টেড টু ছাবমিট দ্য লিষ্ট অফ এটলিষ্ট 10 ভেন্যু ফৰ কণ্ডাক্টিং এক্সামিনেশ্যন ইন ইউৰ ডিষ্ট্ৰিক্ট এজ পাৰ দ্য ফলোয়িং ফৰ্মেট, অৰ্থাৎ আপোনালোকৰ ডিষ্ট্ৰিক্টত
আপোনালোকৰ ডিষ্ট্ৰিক্টত যালৈ তেওঁ চিঠি লিখিছে সেই ডিষ্ট্ৰিক্টখনত মানে এটলিষ্ট 10টা জাগাৰ নাম ক'ব দিছে য'ত মানে তেওঁলোকে কি কৰিব পাৰে যে মানে এই এক্সামটো পাতিব পাৰে। যেনেকৈ ইয়াতে দিছে এইখন ফৰ্মেটত দিব দিছে, চিৰিয়েল নম্বৰ দিব দিছে, ডিষ্ট্ৰিক্টটো লিখিব দিছে, নেম অফ দ্য ভেন্যু চেণ্টাৰটোৰ নাম লিখিব দিছে, ব্লক কি ব্লকত পৰে, চিট কেপাচিটি কিমান, ফেচিলিটি কিমান আদি সম্পৰ্কে তেওঁ কি কৰিছে লিখিবলৈ দিছে। আকৌ নেক্সট লিখিছে অফিচ অফ দ্য ইট মাষ্ট বি 2 নম্বৰতে দ্য ক্ৰাইটেৰিয়া অফ চিলেক্টিং ভেন্যু আৰু ফ'ল', অৰ্থাৎ কেনেকুৱা ঠাই এই পৰীক্ষাটো পাতিবৰ কাৰণে কেনেকুৱা ধৰণৰ ঠাইৰ প্ৰয়োজন হ'ব। ইট মাষ্ট হেভ একমডেশ্যন কেপাচিটি অফ মিনিমাম 500 কেণ্ডিডেট, অৰ্থাৎ মিনিমাম 500 কেণ্ডিডেট ধৰা এটা ঠাই লাগিব। ইট মাষ্ট বি ইজিলি একচেচেবল, আৰু এইটো মানে সহজতে যাতে মানে ৰিচ কৰিব পাৰি এনেকুৱা ধৰণৰ হ'ব লাগিব। ইট মাষ্ট হেভ ইনফ্ৰাষ্ট্ৰাকচাৰ ফেচিলিটি লাইক প্ৰপাৰ চিট এৰেঞ্জমেণ্ট, ইলেক্ট্ৰিচিটি, ড্ৰিংকিং ৱাটাৰ আৰু ইউৰিনেলিচিটি, ইয়াতে মানে এইখিনি বস্তু থাকিব লাগিব। এৰেঞ্জমেণ্ট ভাল হ'ব লাগিব, ইলেক্ট্ৰিচিটি থাকিব, ড্ৰিংকিং ৱাটাৰ সুবিধা থাকিব লাগিব আৰু ইউৰিনেল কেপাচিটি থাকিব লাগিব। আৰু ভেন্যু হেভিং CCTV ফেচিলিটি মে বি গিভেন প্ৰিফাৰেঞ্চ, আৰু য'ত CCTV ফেচিলিটিটো আছে সেইখন ঠাইক হেৰি দিয়া হ'ব। দ্য লিষ্ট অফ ভেন্যু মাষ্ট ৰিচ আণ্ডাৰ উইথিন 20 জানুৱাৰী 2021 পজিটিভলি, অৰ্থাৎ এই ঠাইখিনিৰ মানে ডিটেইলছটো 20 জানুৱাৰী 2021 আগত তেওঁলোকে কি কৰিব লাগিব ছাবমিট কৰিব লাগিব, অৰ্থাৎ ডিষ্ট্ৰিক্টসমূহৰ অফিচাৰসমূহে। ঠিক আছে। অসম সৰ্বশিক্ষা অভিযানৰ মিছনৰ প্ৰচেষ্টা ক্ৰাইটেৰিয়া ফৰ চিলেক্টিং দ্য ভেন্যু, এইটোতো আপোনালোকক জনালোৱে। এইটো ক'লোঁ চফ্টলি কপি অফ চেম মে বি ইমেইল এড্ৰেছ, আৰু এইখিনি বস্তু ক'ত পঠাব লাগিব, ইমেইল @ssa.moto@gmail.com পঠাব। দিছ ইজ ফৰ ইয়ৰ ইনফৰমেশ্যন এণ্ড নেচেচাৰী একশ্যন, প্লিজ ট্ৰিট দ্য মেটাৰ এজ এ আৰ্জেণ্ট, অৰ্থাৎ এই মেটাৰটো কি কৰিব লাগিব আৰ্জেণ্ট হিচাপে গণ্য কৰিব লাগিব আৰু 20 তাৰিখৰ ভিতৰত এই ইমেইলটোত পঠাই দিব লাগিব। গতিকে তেওঁৰ চহী আছে ধ্ৰুৱজ্যোতি দাস ACS যিহেতু লিখিছে সেইখন, এই তেওঁৰ চহীটো ইয়াতে আছে। এইটো ধ্ৰুৱজ্যোতি দাস ACS এক্সিকিউটিভ ডিৰেক্টৰ সমগ্ৰ শিক্ষা অভিযানৰ পৰা লিখিছে। গতিকে আপোনালোকে গম পালেই যে আচলতে স্পেচিয়েল টেট কোনো ভুৱা বাতৰি নহয়। আমাৰ চেনেলত বহুতে ভাবিছিল যে আমি ভুৱা বাতৰি দিছোঁ, নিজে ক্ৰিয়েট কৰিছোঁ, এনেকুৱা ধৰণৰ কথা কৈছে, কিন্তু আমি কোনোদিন ভুৱা বাতৰি দিবলৈ চেষ্টা নকৰোঁ। গতিকে ঠিক আছে বাৰু, যিয়ে নহওক, যদি আপোনালোকে ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। হেভ এ নাইচ ডে।